অসমৰ জনপ্ৰিয় অভিনেত্ৰী আটলান্টা শৰ্মা ওৰফে বহু অসমীয়া ধাৰাবাহিকত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা এইগৰাকী অভিনেত্ৰীৰ ভাল খবৰটো বাৰু আপোনালোকে পালেনে? জনপ্ৰিয় অভিনেত্ৰীগৰাকী আছে এটি ভাল খবৰ। আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, অসমীয়া চেনেলৰ জনপ্ৰিয় অভিনেত্ৰী আটলান্টা শৰ্মাৰ আছে এটি ভাল খবৰ। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে নিজেই ভাল খবৰটো তেওঁ সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে আৰু লিখিছে যে বহুদিনৰ প্ৰেমৰ অন্তত আমি দুয়ো প্ৰথম খোজ আগবাঢ়িছো। জনপ্ৰিয় অভিনেত্ৰীগৰাকী নিজ প্ৰেমিকৰ সৈতে যুগ্ম জীৱনৰ প্ৰথমটো খোজ আগবাঢ়িছো বুলি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। আমি আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেত্ৰী আটলান্টা শৰ্মালৈ যাচিলো বহুত শুভকামনা। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টোত এটি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।